Welcome back to my channel. মই শতাব্দী আৰু এটা নতুন ভিডিঅ' লৈ আজি আকৌ উপস্থিত হলো আপোনালোকৰ ওচৰত। তো আজি মই বনাম নাগা আৰু আসামিছৰ ৰিমিক্স বনাই এটা মাছৰ ৰেচিপি। মই বনাম আজি বইল ফিছ। তেতিয়াহ'লে আহক আমি ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। বইল ফিছ বনাবলৈ মই ইয়াত ডাঙৰ মাছ 3 পিচ লৈছোঁ, এটা বিলাহী, 2টা কেঁচা জলকীয়া, অকণমান আদা নহৰু আৰু অকণমান মান ধনিয়া। বইল ফিছৰ কাৰণে আপোনালোকে যিকোনো ধৰণৰ সৰু ডাঙৰ মাছ ব্যৱহাৰ কৰিব পাৰে। মই ইয়াত ডাঙৰ মাছ 3 টুকুৰ লৈছোঁ। এতিয়া মই মাছখিনিত অকণমান নিমখ দি মাছখিনি নিমখেৰে ভালদৰে মেৰিনেট কৰি আধা ঘণ্টাৰ কাৰণে ফ্ৰিজত থৈ দিম। এতিয়া মই আদা নহৰুখিনি এনেকৈ খুন্দনত ভালদৰে খুন্দি ল'ম। আদা নহৰুখিনি এনেকৈ খুন্দি দিলে তাৰ যিটো ফ্লেভাৰ আছে সেই ফ্লেভাৰটো মাছৰ আঞ্জাখনত ধুনীয়াকৈ আহে আৰু সেইকাৰণে বইল ফিছ বনালে সদায় আদা নহৰুখিনি খুন্দি দিব লাগে। মই বিলাহীটো অকণমান পুৰি ল'ম। বিলাহীটো পুৰি ল'লে ইয়াৰ যিটো স্মকি ফ্লেভাৰ, সেই স্মকি ফ্লেভাৰটোৱে এটা ধুনীয়া টেষ্ট আনে। আধা ঘণ্টাৰ পিছত মাছখিনি ফ্ৰিজৰ পৰা উলিয়াই ইয়াত দিম মই আধা চামুচ ৰেড চিলি পাউডাৰ, এচামুচ মাষ্টাৰ্ড অইল। এতিয়া মই ইয়াত দিম খুন্দি থোৱা আদা নহৰুখিনি আৰু দিম ফালি থোৱা কেঁচা জলকীয়া 2টা। এইখিনি গোটেইখিনি দি মই এতিয়া মাছখিনি ভালদৰে হাতেৰে সানি ল'ম। সানি থোৱা মাছখিনিত মই অকণমান জালুকৰ গুড়ি ছটিয়াই দিম। আৰু হাতেৰে ভালদৰে মিহলাই দিম। পুৰি থোৱা বিলাহীটোৰ বাকলিখিনি ভালদৰে গুচুৱাই মই বিলাহীটো এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া মই কেৰাহীত দিম 1.5 গিলাচ পানী আৰু পানীখিনি 5 মিনিট সময় ভালদৰে বইল হ'বলৈ দিম। পাঁচ মিনিট পিছত পানীখিনি ভালদৰে উতলি গৈছে আৰু এতিয়া মই ইয়াত দিম কাটি থোৱা বিলাহীখিনি আৰু মাছখিনি। বিলাহী আৰু মাছখিনি দিয়াৰ পিছত ইয়াত মই দিম 1.5 চামুচ নিমখ। বিলাহী, মাছ, নিমখ এই গোটেইখিনি দিয়া হোৱাৰ পিছত এতিয়া এইখিনি মই হেতাৰে অকণমান লৰাই দিম আৰু 3 মিনিট সময় হাই হিটত উতলিব দিম। আপোনালোকে দেখা পাইছে এইখিনি ভালদৰে উতল আহিব ধৰিছে। এতিয়া মই মিডিয়াম হিটত ঢাকন মাৰি মাছখিনি 3 মিনিট সময় বইল হ'বলৈ দিম। 3 মিনিট পিছত মই ঢাকনখন গুচাই মাছখিনি অকণমান অলট পালট কৰি দিম। তেতিয়াহ'লে মাছখিনি ভালদৰে বইল হ'ব। মাছখিনি অলট পালট কৰি দি মই আকৌ 10 মিনিটৰ কাৰণে ঢাকনিখন মাৰি দিম। 10 মিনিট পিছত মই আকৌ ঢাকনখন গুচাই তাত কাটি থোৱা ধনিয়াখিনি ছটিয়াই দি আকৌ 2 মিনিটৰ কাৰণে ঢাকন মাৰি বইল হ'বলৈ দিম। আপোনালোকে দেখা পাইছে ফ্ৰেণ্ডছ, মাছৰ আঞ্জাখন ধুনীয়াকৈ বইল হৈ গৈছে, কিন্তু আপোনালোকে দেখা পাইছে যে মাছৰ আঞ্জাখন অকণমান পাতল পাতল হৈ আছে, পনীয়া পনীয়া হৈ আছে। তাৰ কাৰণে মই অকণমান বেচন পানীত ঘুলি লৈ আঞ্জাখনত ঢালি দিছোঁ আৰু হাই হিটত 2 মিনিট সময় ঢাকন নমৰাকৈ উতলিব দিম। তেতিয়াহ'লে যিটো আমাৰ পনীয়া পনীয়া ভাৱটো সেইটো নোহোৱা হৈ যায় আৰু দেখিবলৈও ভাল দেখা পোৱা যায়। তো আপোনালোকৰ ঘৰত যদি বেচন নাথাকে তেতিয়াহ'লে আপোনালোকে পিঠাগুড়িও ব্যৱহাৰ কৰিব পাৰে। পিঠাগুড়ি এচামুচতকৈও কম, আধা চামুচ দিব পাৰে। আধা চামুচ পিঠাগুড়ি অকণমান পানীত গুলি দি পেলাই তাত 2 মিনিট সময় হাই হিটত উতলি নমাই দিলে হয়। তো ফ্ৰেণ্ডছ, মোৰ বইল ফিছ ৰেডি হৈ গ'ল।
আৰু খাবলৈ বহুতেই টেষ্টি হয়। বইল ফিছটো দেখিবলৈ অকণমান হয়তো বগা বগা লাগে, তো আপোনালোকে ভাবিছে হয়তো বগা বগা লাগিছে, ঠাণ্ডা লাগিব খাবলৈ, কিন্তু বহুতেই টেষ্টি হয়। মই প্ৰথমতে ভাবিছিলোঁ এইটো ডিছ একচুৱেলি মই খাইছিলোঁ এখন নগা হোটেলত গুৱাহাটীত, আৰু তাৰ পৰাই মই এই ৰেচিপিটো কালেক্ট কৰিছিলোঁ। আৰু আজি মই বহুকেইবাৰ ঘৰত বনাই খাইছোঁ, আৰু আজি মই আপোনালোকক সেইকাৰণে এই ডিছটো বনাই দেখুৱালোঁ, যাতে আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব পাৰে। উইদাউট মছলাবিহীন এইটো ডিছ হয়। তো ফ্ৰেণ্ডছ, যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।